Recycle Mr. Zikiali আৰু লগত সংগঠক Mr. Baral तूने छक्के पे छक्का ऐसा मारा के धो डाला रे ओ तूने छक्के पे छक्का ऐसा मारा के धो डाला रे तूने सबको ही दिन में दिखाए ऐसे कैसे पल भर में देखो सारे बन गए बेचारे तूने किले पे किला ऐसा तोड़ा के धो डाला रे हाँ हाँ के धो डाला रे हाँ ओ तूने छक्के पे छक्का ऐसा मारा के धो डाला रे हाँ हाँ के धो डाला रे তো বন্ধুসকল আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল আৰু ক্ৰিকেট খেল হৈ আছে ইয়াত জালুকগুটি বজাৰ প্ৰতি আপোনালোকে গম পায় গম নোপোৱাখিনি গম পাব আজি তো এনেকুৱা এজন ব্যক্তি লগ পাইছে যিজন ব্যক্তি কোন জেগাৰ পৰা আহিছে ভাই মই নগাঁৱৰ পৰা আহিছোঁ তেখেতে নগাঁৱৰ পৰা আহিছে কি নগাঁৱৰ পৰা কিয় আহিলা বা ধুনীয়া খেলটো বহুত ধুনীয়া খেল ধুনীয়া খেল ছক্কা মাৰিলে আউট চক্কা মাৰিলে আউট মানে 6 মাৰাৰ লগে লগে এইটো আউট আউট তো মানে খেল চাব আহিছা তুমি খেলটো বহুত ধুনীয়া খেল আৰু বাকী খা খবৰ দিছে তোমাৰ বঢ়িয়া আমি সৰুৰ পৰা একেলগে বন্ধু হয় তেখেতে এতিয়া নগাঁৱত থাকে মাটি বাৰী কিনি তাতে ঘৰ দুৱাৰ বনাই মানে দোকান কৰি আছে থাকে তেখেতে তাতে দোকান কৰি আছে মোৰ বন্ধু হয় কি নামটো কি আছিলে নজৰুল হুছেইন মোৰ ভাল বন্ধু হয় তো আজি লগ পাই গ'লো আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে মোৰ ভিডিঅ' চাই থাকে মাজে মাজে তো ভাল লাগে সেইটো কাৰণে এজন ছাবস্ক্ৰাইবাৰ লগ পালে আপোনালোকে ভাবক কেনেকুৱা মনটো শান্তি লাগে আৰু তাতে সৰুকালৰ বন্ধু লগ পাইছোঁ মই বহুত ভেটি আৰু বহুত ভাল লাগিছে তো আৰু খেল আৰম্ভ হৈছে তো বলক আমি খেল চাব লাগে Recycle Gamboa Ali bowled out হৈছে লেগ ষ্টাম্প বাগৰি পৰিছে লগে লগে Gamboa Ali পেভিলিয়নলৈ वापस গুচি গৈ আছে আউট এম্পায়াৰ সিদ্ধান্ত এম্পায়াৰ ডিচিছন আউট দিছে ফজল আলী পেভিলিয়নলৈ গুচি গৈ আছে ভাবৰ লগত অপেনাৰ জড়িত আছে আছিক মিষ্টাৰ আছিক এক ৰান সংগ্ৰহ হৈছে का साया है फैला गलियां मोहल्लों में खुशियां ही खुशियां है खेले सा तूने है खेला Time out. Ball হৈছে আজমালি বল হৈছে তো গাইছ আমি ইমান পৰে দেখালোঁ খেল আৰু এতিয়া খেলৰ আমি দেখিছোঁ নতুন নতুন টিম আহিছে জইন হ'ব চাগে আপোনাক খেলিব আহিছা ক'ৰ পৰা আহিছে বা আমি চৰাইবাৰীৰ পৰা আহিছোঁ চৰাইবাহী টিম অতি সুন্দৰ অতি সুন্দৰ আৰু কিবা ক'বা আজি প্ৰথম পাইছোঁ এনেকুৱা খেল গতিকে ভাল লাগিব চাগে খেলি প্ৰথমতে ভাল লাগিব আৰু খেল কেইখনমান গ'লেও জইনিং হয় জানো তোমালোকৰ জইন হ'ল ইয়াৰ পিছৰখন আমাৰ ইয়াৰ পিছত খেল আছে ঠিক আছে বন্ধুসকল খেলখন দেখাম আৰু চাব চেষ্টা কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিব লাগিব ঠিক আছে বাৰু লগ পাম আৰু যিসকল খেলুৱৈ এতিয়ালৈ আমাৰ হাতত নামৰ তালিকাসমূহ দিয়া নাই তেখেতলোকক আমাৰ নামৰ তালিকাসমূহ কথা কেন্দ্ৰত জমা দি যাবলৈ অনুৰোধ জনোৱা হ'ল तारा सजा तूने झंडे पे झंडा ऐसा गाड़ा के धो डाला रे धो डाला रे ओ तूने छक्के पे छक्का ऐसा मारा के धो डाला रे हाँ हाँ के धो डाला रे হেল্ল' বন্ধুসকল আপোনালোকে চাই আছে MJ9XM ইউটিউব চেনেলটো আপোনালোকে লাইক কৰক ফ'ল' কৰক ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে ইয়াৰ পিছলৈ আহি থকা ভিডিঅ'সমূহ আপোনালোকে সহজতে পায় চেনেলটো আপোনালোকে এইকাৰণে লাইক কৰক কাৰণ চেনেলটো যথেষ্ট কষ্ট কৰি আছে ইয়াৰ অ'নাৰ হয় মিষ্টাৰ জিন্তু
তেখেতে চেনেলটোৰ উন্নতিৰ কাৰণে যথেষ্ট কাম কৰি আছে। তো আমি আশা ৰাখিছোঁ চেনেলটো আগুৱাই যাওক আৰু অসমৰ এটা অন্যতম ইউটিউব চেনেল হিচাপে গঢ় লৈ উঠক। তো বন্ধুসকল চাই থাকক MJ 9XM। আমাৰ জালুগুটি গাঁৱৰে নিবাসী ইমৰান জাংকুজ, তেখেতক আমি সম্বৰ্ধনা জনাম। তেখেতক সম্বৰ্ধনা জনাব আজি খেলৰ সম্পাদক আজিজুৰ ৰহমানে। আৰু আজি আমাৰ মাজত উপস্থিত থকা জালুগুটি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জোচেফ আহমেদ, তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব শামছুল হকে। আজি খেলখনৰ পৰিচালক মহম্মদ মনাৰ হোসেন ডাঙৰীয়া, আমি তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। তেখেতক সম্বৰ্ধনা জনাব আমিৰ হোসেন ডাঙৰীয়া। সম্বৰ্ধনা জনাব হেৰাজুদ্দিন আহমেদে। ৰাইজৰ সঞ্জয় পাল ডাঙৰীয়াক এয়া সম্বৰ্ধনা জনাইছে মনোহৰ হোসেন ডাঙৰীয়া। আমিৰ হোসেন ডাঙৰীয়াক সম্বৰ্ধনা জনাইছে তমিজুদ্দিন আলীয়ে। জন্তি আলী ডাঙৰীয়াক সম্বৰ্ধনা জনাইছে ৰাতুল হুছেইনে। এয়া শামছুল হক ডাঙৰীয়াক সম্বৰ্ধনা জনাইছে খাইৰুল ইছলামে। সম্বৰ্ধনা জনাইছে ইব্ৰাহিম আলীয়ে। সম্বৰ্ধনা জনাইছে আবিদ হুছেইনে। এয়া ৰিয়ামুল ইছলামক সম্বৰ্ধনা জনাইছে আতিকুৰ ৰহমান। তো ইমান পৰে খেল দেখালোঁ, খেল চালোঁ। খেলৰ বিষয়ে ইমান নাজানো, তথাপি এটা খেলৰ ভিডিঅ' দি দিছোঁ। যদিহে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু আগলৈ নিয়াৰ চেষ্টা কৰিব। জয় আই অসম। বাই বাই।